আপোনালোকৰ ফালে গৰম কেনেকুৱা হৈছে জনাব দেই। আমাৰ কিন্তু ইয়াত বহুত গৰম হৈছে, থাকিবই পৰা নাই। দিনক দিনে গৰমটো বাঢ়িহে আহিছে আৰু গৰমৰ লগে লগে জানো কাম নকৰিলে হ'ব। গৰম বুলি বহি থাকিবতো নোৱাৰি, কাম কৰিবই লাগিব। এইখিনি বাগাজ মই 3 দিনৰ আগতে তিয়াই থৈছিলোঁ কাটি পিনি। ভণ্টি লগৰজনী আহিছিলে, তাই আৰু ভণ্টি মই তিনিজনীয়ে মিলাই পিনি কাটি তিয়াই ৰাখিছিলোঁ। আৰু এটা বাগজকে 3জনীয়ে কাটিছোঁ বুলি আকৌ ক'ব দেই। যিহেতু মোৰ কণমানি এজনী আছে, তাইৰ কাৰণে নোৱাৰোঁ, সেইকাৰণে কৈছোঁ 3জনীয়ে কাটি পিনি যেনে তেনে তিয়াই ৰাখিছিলোঁ। আৰু এতিয়া মই এনেকৈ 2টা বৈয়ামত ভৰাই ৰাখিম, মানে খাই শেষ নহ'লে এবছৰমানৰ কাৰণে। এনেকুৱা এতিয়া যেনেকুৱা দেখিছে তেনেকুৱা হৈয়ে থাকিব, ক'লা পৰি নাযায়। কিছুমানে থ'ব নাজানে চাগে, কিছুমানৰ ক'লা পৰে বুলি কয়, মোৰ কিন্তু আজিলৈকে পৰা নাই। আৰু এইখিনিতে মই হালধি সানি ৰাখিছোঁ, এইখিনি শুকান কৰি থ'ম। শুকানখিনিও খাবলৈ ভাল লাগে, মন গ'লে আচাৰো বনাব পাৰি। আচাৰ বাৰু এতিয়ালৈকে বনাম বুলি ভবা নাই, যদি মাজতে মন যায় বনাম। এতিয়া মই এইখিনি ধুনীয়াকৈ ভালকৈ ৰ'দত দি দিছোঁ। ৰ'দটো যিহেতু বিৰাট চোকা, ৰ'দলৈ ওলাবলৈ মনেই নাযায়। যেনে তেনে ওলাই পিনি এইখিনি ৰ'দত এতিয়া দি লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।